নমস্কাৰ বন্ধুসকল, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ লৈছোঁ এটা ভাইৰেল ভিডিঅ'ৰ বিষয়ে, আৰু এই ভিডিঅ'টো শেহতীয়াকৈ লকডাউনৰ সময়ছোৱাত ফেচবুকত ভাইৰেল হৈ আছে। সকলোকে আমোদ দিছে। এই ভিডিঅ'টোৱে বিভিন্ন ধৰণৰ মিম বনোৱা হৈছে। এই ভিডিঅ'টোৰ এটা কাহিনী আছে, আৰু এই ভিডিঅ'টোৰ কাহিনী আপোনালোকক আজি আমি জনাম। প্ৰথমে চাই লওঁ এখন ভিডিঅ'টো। দেখিলে তাত 5জনমান ব্যক্তিয়ে ড্ৰেছ আপ কৰি সম্পূৰ্ণৰূপে এটা বিশেষ নৃত্য কৰি এটা কফিন বক্স কঢ়িয়াই লৈ গৈ থাকে। এই ভিডিঅ'টোৱে ভিডিঅ'টো হয় আফ্ৰিকাৰ ঘানা অঞ্চলৰ। তাৰ এটা পৰম্পৰা আছে কি 2003 চনৰ পৰা বেঞ্জামিন আইট নামৰ এজন ব্যক্তিৰ নেতৃত্বত এনেদৰে এই নৃত্য কৰি কবৰস্থানলৈ যি মৃতদেহ লৈ যোৱা হয়, এনেদৰে নৃত্য কৰি লৈ যোৱা এক পৰম্পৰা আৰম্ভ হৈছিল 2003 চনৰ পৰা। ঘানাতে আৰম্ভ হৈছিল এই পৰম্পৰা। তেওঁলোকৰ আত্মীয়ৰ যি মৃতদেহ থাকে, সেই মৃতদেহ কবৰস্থানলৈ লৈ যাবৰ বাবে এই নৃত্যটো বিশেষভাৱে কৰা হয়। আৰু এই নৃত্যটো আৰম্ভ হৈছিল বেঞ্জামিন আইট নামৰ ব্যক্তিগৰাকীৰ নেতৃত্বত 2003 চনত। তাৰ পৰা এই নৃত্যটো বৰ্তমানলৈকে চলি আহি আছে। আৰু শেহতীয়াকৈ এই লকডাউনৰ সময়ছোৱাত এই গোটেই নৃত্যটো গোটেই ৱৰ্ল্ডত ভাইৰেল হৈ পৰিছে। আপোনালোকেও চাগে এই নৃত্যটোক লৈ বিভিন্ন মিম দেখিছে বা বিভিন্ন ভিডিঅ' ওলাইছে নৃত্যটোক লৈ। কিন্তু এই যদি ঘানাত যদি কোনোবা মানুহ মৰাৰ পাছত তেওঁলোকে সেই মানুহজনক হায়াৰ কৰি আনি মেলি তেওঁলোকক সেই নৃত্যটোৰ জৰিয়তে কবৰস্থানলৈ তেওঁলোকৰ মৃতদেহ লৈ যোৱা হয়। গোটেই ঘানাতে নহয়, গোটেই ৱৰ্ল্ডত এই নৃত্যটো ভাইৰেল হৈ পৰিছে। আৰু এই মানুহকেইজনক শেহতীয়াকৈ গোটেই ৱৰ্ল্ডতে চিনাকি হৈছে। তেওঁলোকক লৈ বিভিন্ন চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আৰু বেল আইকনটো প্ৰেছ কৰিব।